নাম মূর বিরাজ মূর প্রতাপত স্বর্গর দেবতা মৈত্তর রাজেন্দ্র মন্ডলী আরু আরু পাতালর পাখি ওরা ধরে ওরা ধরে ওই কম্পমান তেনের স্থলত মুরেই গুপ্তাসুৰৰ মুখেৰে শুনিবলৈ পাইছো দুজন মনুষ্য এগৰাকী ৰমণীক লগত লৈ এই দুন্দুকাৰণ্য কৰিছে বিচৰণ কি সৌভাগ্য আশাৰ পদুম জগমগাই ফুলি উঠিছে এই সুন্দৰ মনুষ্যই সুকোমল মাংস খাই ভূদপ্তৰথী প্ৰাণ কৰি মোৰেই সুদা কৃষ্ণ কৰিম এই ৰমণী হৰণ কৰি মোৰ জীৱনৰ কৰিম কিন্তু মই কৰিম কি কৰিম কি কৰিম কি কৰিম প্ৰকৃতিৰ এই অন্তঃকৰণ মই এখন মায়াবেদী ৰচনা কৰিম অপূৰ্ণ শৰীৰে কামিনীক স্মৰণ কৰিব পাৰিলেহে মোৰেই ভৱিষ্যত মংগল এতিয়া ইয়াতেই এক মায়াবন নিৰ্মাণ কৰিম সৌ দূৰত সৰু আত্মগোপন